বাচন বৰ্তনে পোৱালি দিয়েনে? বিজয়নগৰত নকুল নামেৰে এজন বৰ ধনী মানুহ আছিল। তেওঁ মানুহক টকা ধাৰলৈ দি 10 গুণমান সুদ আদায় কৰিছিল। এই কথা গম পাই ৰামকৃষ্ণই নকুলক এসেকা দিয়াৰ পাং পাতিলে। তেওঁ এদিন নকুলৰ ঘৰলৈ গৈ তেওঁক ক'লে, মহাশয়, মই মোৰ ঘৰত ব্ৰাহ্মণসকলৰ বাবে ডাঙৰ ভোজ এটাৰ আয়োজন কৰিছোঁ। কিন্তু ভোজৰ আহাৰ ৰান্ধিবৰ বাবে ডাঙৰ পাত্ৰ মোৰ ঘৰত নাই। মই শুনিবলৈ পাইছোঁ যে আপোনাৰ ঘৰত ভালেমান ডাঙৰ ডাঙৰ পাত্ৰ আছে। তাৰে দুটামান যদি আপুনি মোক ধাৰলৈ দিয়ে, তেন্তে তাৰ বিনিময়ত আপুনি যি মূল্য বিচাৰে মই তাকে দিম। আপোনাৰ প্ৰয়োজন অনুসাৰে যিমান পাত্ৰ লাগে সিমান পাত্ৰ আপুনি নিব পাৰে। কেৱল প্ৰতিটো পাত্ৰৰ বাবে আপুনি 2টাকৈ মুদ্ৰা দিব লাগিব। ৰামকৃষ্ণই কেইবাটাও পাত্ৰ লৈ গৈ ঘৰত থলেগৈ। তাৰ পাছত তেওঁ বজাৰলৈ গৈ নকুলৰ পৰা নিয়া প্ৰত্যেকটো ডাঙৰ পাত্ৰৰ আকৃতিৰ সৈতে মিলা একে ধৰণৰ 1টাকৈ সৰু পাত্ৰ কিনিলে। 2 দিনৰ পিছত তেওঁ সৰু ডাঙৰ আটাইবোৰ পাত্ৰ লৈ নকুলৰ ঘৰত উপস্থিত হ'লগৈ। ইমানবোৰ পাত্ৰ একেলগে দেখা পাই নকুলে আচৰিত হৈ সুধিলে, আপুনিতো মোৰ পৰা ইমানবোৰ পাত্ৰ ধাৰলৈ নিয়া নাছিল? মহাশয়, পাত্ৰবোৰ নিবৰ সময়ত মই এটা কথা মন কৰা নাছিলোঁ। ডাঙৰ পাত্ৰবোৰ গৰ্ভৱতী আছিল। মই ঘৰলৈ নিয়াৰ পাছদিনাই পাত্ৰকেইটাই পোৱালি দিলে। সেয়েহে মই ইমানবোৰ পাত্ৰ আনিবলগীয়া হ'ল। ইমানবোৰ পাত্ৰ বিনা কষ্টে বিনামূল্যে পাই নকুলেও লোভ সামৰিব নোৱাৰিলে। ৰামকৃষ্ণৰ কথাত কোনো সন্দেহ নকৰাকৈ তেওঁ ক'লে, হয় হয়, আপুনি পাত্ৰবোৰ নিবৰ সময়ত মই সেই কথাটো ক'বলৈ পাহৰিয়ে গৈছিলোঁ। কিন্তু আপুনি যে পাত্ৰবোৰৰ পোৱালিকেইটাও মোক দিছেহি, এই কথাটোত মই বৰ সন্তোষ পাইছোঁ। আপোনাৰ সততা সঁচাকৈ প্ৰশংসনীয়। ৰামকৃষ্ণই তেওঁক ধন্যবাদ জনাই বিদায় ল'লে। এমাহমানৰ পাছত ৰামকৃষ্ণ আকৌ নকুলৰ ঘৰত উপস্থিত হ'লগৈ। এইবাৰ তেওঁ নকুলক ক'লে, মহাশয়, মই এইবাৰ বৰ ডাঙৰ যজ্ঞৰ আয়োজন কৰিছোঁ। ৰাজ্যখনৰ সকলো ব্ৰাহ্মণকে এই যজ্ঞলৈ নিমন্ত্ৰণ কৰিছোঁ। সেইবাবে মোক আগৰবাৰতকৈও অধিক ৰন্ধন পাত্ৰৰ প্ৰয়োজন হ'ব। গতিকে আপোনাৰ সহায় বিচাৰি আহিলোঁ। লগতে এটা কথা কৈ থওঁ যে যিহেতু এই যজ্ঞ 7 দিন ধৰি চলিব, গতিকে আপোনাৰ পৰা ধাৰলৈ নিয়া পাত্ৰবোৰ 7 দিনৰ পাছতহে ঘূৰাই দিব পাৰিম। আগৰবাৰৰ অভিজ্ঞতাৰ কথা মনত পেলাই নকুলে আনন্দ মনেৰে ক'লে, নিশ্চয় নিশ্চয়। পিছে এটা কথা, মোৰ আটাইবোৰ পাত্ৰ গৰ্ভৱতী অৱস্থাত আছে। মই ঠেলাখনত উঠাই আটাইবোৰ পাত্ৰ আপোনাৰ ঘৰলৈ পঠিয়াই দিম। আপুনি পাত্ৰবোৰৰ ভাড়াৰ বাবদ 50টা মুদ্ৰা দিলেই হ'ব। আপুনি যে এজন দায়িত্বশীল লোক, সেই কথা মই পূৰ্বৰ অভিজ্ঞতাৰে জানিব পাৰিছোঁ। আশা কৰোঁ এইবাৰো আপুনি পাত্ৰবোৰৰ যত্ন ল'ব আৰু পোৱালিবোৰেৰে সৈতে মোক ঘূৰাই দিব। আপুনি সেই বিষয়ে চিন্তাই নকৰিব। ৰামকৃষ্ণই নকুলক এই বুলি আশ্বাস দিলে। নকুলেও ঠেলা এখনত আটাইবোৰ পাত্ৰ উঠাই দি ৰামকৃষ্ণৰ লগতে দি পঠিয়ালে। 10 দিন পাৰ হৈ যোৱাৰ পাছতো ৰামকৃষ্ণই পাত্ৰবোৰ উভতাই নিদিয়াত খঙত অগ্নিশৰ্মা হৈ নকুল ৰামকৃষ্ণৰ ঘৰত উপস্থিত হ'লগৈ। তেওঁ ৰামকৃষ্ণক খঙেৰে ক'লে, মোৰ পাত্ৰবোৰ ক'ত? তৎক্ষণাত উলিয়াই দিয়া। তেওঁ খঙৰ কোবত ৰামকৃষ্ণক এইবাৰ তুমি বুলিয়েই সম্বোধন কৰিলে। ৰামকৃষ্ণই কৰুণ দৃষ্টিৰে নকুলৰ ফালে চাই ক'লে, মহাশয়, আপোনাৰ গৰ্ভৱতী পাত্ৰবোৰ পোৱালি জন্ম দিওঁতে মৃত্যুমুখত পৰিল। এটাও বাচি নাথাকিল। এনে দুঃসংবাদ দিবলৈ কুণ্ঠাবোধ কৰি মই আপোনাৰ ওচৰলৈ যোৱা নাই। ৰামকৃষ্ণৰ কথা শুনি নকুলে চিঞৰি চিঞৰি ক'লে, তুমি মোক ঠগিব খুজিছা? ৰামকৃষ্ণই ক'লে, মহাশয়, আপুনিতো এই কথা নজনা নহয় যে সন্তান জন্ম দিয়াৰ সময়ত অনেক মাতৃ মৃত্যুমুখত পৰে। কিন্তু নিৰ্জীৱ পাত্ৰই পোৱালি দিব কেনেকৈ? ব'লা আমি ৰজাৰ ওচৰলৈ যাওঁ, ৰজাহে এই কথাৰ উচিত বিচাৰ কৰিব। দুয়োজন গৈ ৰজাৰ ওচৰত উপস্থিত হোৱাৰ পাছত ৰামকৃষ্ণই গোটেই ঘটনাটো সম্পৰ্কে বিৱৰি ক'লে। প্ৰথমতে ৰামকৃষ্ণই ৰজাক ক'লে, মহাৰাজ, এমাহমান আগে মই মোৰ ঘৰত ব্ৰাহ্মণ ভোজৰ আয়োজন কৰোঁতে যেতিয়া এওঁৰ পৰা ৰন্ধা বঢ়াৰ পাত্ৰ ধাৰলৈ আনিছিলোঁ,
তেতিয়া পাত্ৰবোৰে জন্ম দিয়া আটাইবোৰ পোৱালিৰ সৈতে পাত্ৰবোৰ এখেতক উভতাই দিছিলোঁ। সেই সময়ত এওঁ তিলমানো আশ্চৰ্য প্ৰকাশ নকৰাকৈ আটাইবোৰ পাত্ৰ গ্ৰহণ কৰিছিল। এইবাৰ যেতিয়া মই মোৰ ঘৰৰ যজ্ঞ উপলক্ষে এওঁৰ পৰা ভাড়ালৈ অনা পাত্ৰবোৰ প্ৰসৱকালত মৃত্যুমুখত পৰাৰ কথাটো এওঁক যেতিয়া জনাওঁ, তেতিয়া তেওঁ একো বুজি নোপোৱাৰ ভাও ধৰিছে। আপুনি বিচাৰ কৰি কওকচোন, এয়া উচিত কথা হৈছেনে? ৰজাই আচৰিত হৈ নকুলক সুধিলে, কথাটো সঁচানে? ৰামকৃষ্ণই আগৰবাৰ দিয়া আটাইবোৰ পাত্ৰ তুমি গ্ৰহণ কৰিছিলা নেকি? পাত্ৰই যে পোৱালি দিয়া অসম্ভৱ, সেই কথা তুমি আগতে বুজি পোৱা নাছিলা নেকি? বেচেৰা নকুলে এতিয়া কেনেকৈ মিছা মাতে? উপায় নাপাই নকুলে ৰজাৰ কথাতে হয়ভৰ দিবলগীয়া হ'ল। ৰজাই তেওঁৰ বিচাৰৰ ৰায় দি ক'লে, নিৰ্জীৱ পাত্ৰই যদি পোৱালি দিব পাৰে, তেনেহ'লে মৃত্যুবৰণ কৰিবও পাৰে। তাৰ পাছত তেওঁ নকুলৰ ফালে চাই ক'লে, আশা কৰোঁ তুমি তোমাৰ ভুল উপলব্ধি কৰিব পাৰিছা। এতিয়া তুমি যাব পাৰা। লাজত শিৰ অৱনত কৰি নকুল ৰাজপ্ৰসাদৰ পৰা ওলাই গ'ল। ৰজাই তেতিয়া ৰামকৃষ্ণক সুধিলে, ৰামকৃষ্ণ, তুমি এনে কৰাৰ কাৰণ কি? ৰামকৃষ্ণই উত্তৰত ক'লে, মহাৰাজ, এই মানুহজনে বহুদিন ধৰি দুখীয়া মানুহবোৰক ঠগি ঠগি টকাৰ দৌল বান্ধিছে। মই তেওঁৰ লোভটোকে টোপ হিচাপে ব্যৱহাৰ কৰি তেওঁক জালত পেলাই উচিত শিক্ষা দিলোঁ।